ক'বলৈ দুখ লগা আইতাৰ 4জনী ছোৱালী 3জন ল'ৰা টোটেল 7জন ল'ৰা ছোৱালী কিন্তু ঘৰত অশান্তি ইমানেই বাঢ়িলে যে আইতাই ঘৰত থাকিবলৈ মানে শান্তি নাপালে শেষত ওলাই গুচি আহিলে মানে ইয়াত প্ৰতিগৰাকী আইতাৰে কিবা নহয় কিবা এটা দুখ লগা ঘটনা আছে যি ঘটনাৰ কাৰণে তেওঁলোকে ঘৰ এৰি এনেদৰে আহিব লগা হৈছে। নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ মই অসীম বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনে এজন ব্যক্তিৰ কথা ক'বলৈ ওলাইছোঁ যিয়ে সমাজৰ বহুত ডাঙৰ মানুহে কৰিব নোৱাৰা কাম তেওঁ কৰি গৈছে। যুৱকজনৰ নাম লোহিত নাথ। তেওঁৰ ঘৰ গুৱাহাটীৰ নাৰেংগীত। পেছাত এজন গাড়ী চালক আৰু নিজৰ যি গাড়ী চলাই তেওঁ কৰা উপাৰ্জনৰ টকাৰে নিজৰ 6জনীয়া পৰিয়ালটো তেওঁ সুন্দৰকৈ পোহপাল দিছে আৰু তেওঁ পৰিয়ালটি নিজে পোহপাল দিয়াৰ উপৰিও তেওঁ এটা খুব ভাল লগা কাম কৰিছে। নিজৰ ঘৰত তেওঁ এখন সৰু আশ্ৰম খুলিছে, বৃদ্ধাশ্ৰম, আৰু নাম ৰাখিছে বৃন্দাবন অল্ড এজ হোম। আৰু তাত তেওঁ 9গৰাকীকৈ দুৰ্ভগীয়া মহিলাক তেওঁ খুব সুন্দৰকৈ খুৱাই বোৱাই ৰাখিছে। আচলতে ইয়াত খুব এটা ডাঙৰ কথা যে সমাজৰ দৃষ্টিত খুব সাধাৰণ যেন লগা এজন গাড়ী চালকে নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও সমাজৰ বিষয়ে ইমান বহলকৈ চিন্তা কৰি 9গৰাকীকৈ গৃহহীন বা যিকোনো কাৰণত নিজৰ ঘৰ এৰি আহিবলগীয়া 9গৰাকীকৈ মহিলাক তেওঁ খুব সুন্দৰকৈ খুৱাই বোৱাই তেওঁ নিজৰ আশ্ৰমত ৰাখিছে। সম্পূৰ্ণ ব্যক্তিগত খৰচত তেওঁ এই আশ্ৰমখন চলাই গৈছে। আৰু মই আজি আপোনালোকক সেই নাৰেংগীৰ যি বৃন্দাবন অল্ড এজ হোম আশ্ৰমখন আছে তাক আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক বৃন্দাবন অল্ড এজ হোমৰ সম্পূৰ্ণ পৰিৱেশটো আমি এবাৰ চাওঁ। নমস্কাৰ, মই লোহিত নাথ আৰু মোক সকলোৱে এজন টেক্সি ড্ৰাইভাৰ হিচাপত জানে। মই গাড়ী চলাওঁ, আগতে ওলা উবেৰত গাড়ী চলাইছিলোঁ আৰু বৰ্তমান এতিয়া ওলা উবেৰত গাড়ী চলোৱা নাই। মোৰ গাড়ীখন প্ৰাইভেট কৰি ভাড়া মাৰোঁ আৰু তেনেদৰে মই গাড়ী চলাই পেলাই বৰ্তমান মোৰ ঘৰত এতিয়া 9গৰাকী কৰি অসহায় মাতৃ মই আশ্ৰয় দি ৰাখিছোঁ। বৰ্তমান 9গৰাকী মাতৃ মোৰ ঘৰত আছে আৰু এই ঘৰটো খুব কম টকাৰে মই বনোৱা। এই ঘৰটো আপোনাৰ এখন পোষ্টাৰ হয়। ৰাস্তাত যে যিবিলাক আপোনালোকে বেনাৰ দেখা পায় সেই বেনাৰবিলাক যেতিয়া পেলাই দিয়ে তেনেকুৱা কম দামতে অনা। আৰু এয়া হ'ল ডেম্পৰ পৰা অনা পুৰণা টিং হয়। এইবোৰ এনেকৈ আৰু উঠাই দিব পাৰি দিনৰ ভাগত, তেনেকৈ মই এইবোৰ বনাইছোঁ খুব কম খৰচত। আৰু আজি ভিতৰ ফালে আহক, মই দেখুৱাই আছোঁ কেনেকুৱা ধৰণে কি কৰা আছে। আৰু মই আশ্ৰমৰ ভিতৰখিনি দেখুৱাইছোঁ। এয়া আমাৰ যাদৱ আইতা, নাম কি আছিলে আপোনাৰ? বীণা যাদৱ আইতা। আৰু আইতাৰো দুটি ল'ৰা সন্তান, 3D বুলি কয়, আৰু এজনী ছোৱালী আছে। আৰু এইফালে আমাৰ বৈশ্বনী আইতা আৰু এইফালে শৰ্মণী আইতা আৰু এনেকৈ গোটেইখিনি আছে। 9গৰাকী হয়। আৰু তাৰে মাজতে এই আইতাজনো বহুত ফূৰ্তিত থাকে। আৰু এইফালে মই দেখুৱাইছোঁ আপোনাৰ বৈশ্বনী আইতা। মানে ইয়াত প্ৰতিগৰাকী আইতাৰে কিবা নহয় কিবা এটা দুখ লগা ঘটনা আছে যি ঘটনাৰ কাৰণে তেওঁলোকে ঘৰ এৰি এনেদৰে আহিব লগা হৈছে। আইতাৰ নামটো কি আছিলে? লীলাৱতী। আইতাৰ নাম লীলাৱতী বড়ো। আৰু ক'বলৈ দুখ লগা আইতাৰ 4জনী ছোৱালী 3জন ল'ৰা টোটেল 7জন ল'ৰা ছোৱালী কিন্তু ঘৰত অশান্তি ইমানেই বাঢ়িলে যে আইতাই ঘৰত থাকিবলৈ মানে শান্তি নাপালে শেষত ওলাই গুচি আহিলে ছোৱালীৰ ওচৰলৈ বুলি। আৰু ছোৱালী ইয়াতো মানে ধৰক ভাড়া ঘৰত থাকিবলৈ অসুবিধা হ'ল। তেতিয়া তেনেদৰে মানে আমাৰ যোৰাবাট থানাই পাইছিলে, পাই পেলাই আইতাক মোৰ ওচৰলৈ গোটাই দিছিলে। আৰু বৰ্তমান আইতা মোৰ তাতে হ'ল আজি বহুকেইদিনে হ'ল, মানে বছৰে হ'ব হ'ল, তেনেদৰে আছে। আৰু তেনেদৰে থাকি পেলাই মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই কৰি গৈ, দেউতা আমাৰ টিভি চাই আছিলে তেওঁলোকে। আৰু এয়া দেখিছে আপোনালোকে আইতাসকলৰ বিচনা আৰু এনেকৈ ওপৰৰ ফালে টিং দেখিছে। মই সকলো কামখিনি মই নিজে কৰা। আৰু এইপিনে বাঁহ, মোৰ ঘৰৰ বাঁহেৰে এনেকৈ মই গোটেই কামখিনি নিজে এনেকৈ কৰি পেলাই এই বস্তুখিনি এনেকৈ কৰি আছোঁ। আৰু এইফালে দুগৰাকী আইতা আছে। এগৰাকী আইতা কলাগাঁৱৰ পৰা আহিছে। এই আইতাগৰাকী মঙলদৈ কলাগাঁৱৰ পৰা আহিছে।
মোৰ যিখিনি সীমিত উপাৰ্জন সেই সীমিত উপাৰ্জনেৰে মই আইতাহঁতক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা। আৰু ইয়াত আপোনালোকেও সহায় সহযোগ কৰিব পাৰে। মোৰ ফোন নম্বৰ দিয়া থাকিব, আপুনি যোগাযোগ কৰিব। লোহিত নাথ, কোনোবা আহিলে আহিব পাৰে। আইতাসকলক কেতিয়াবা যদি আপোনালোকৰ জন্মদিনেই হওক, কিবা উৎসৱ পাৰ্বণ আপোনালোকে ইয়াতে পাতিব বিচাৰে পাতিব পাৰে। আৰু এনেদৰে আমাৰ চলি আছে। আপোনালোকৰ সকলোৰে সহায় সহযোগ, যিখিনি দয়ালু ব্যক্তি আছে কিছু সহায় সহযোগিতা আগবঢ়াইছে, যাৰ বাবে আজি 9 গৰাকী কৰি আইতাক এনেদৰে যত্ন ল'ব পাৰিছোঁ। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে ইতিমধ্যে দেখা পালে যে এজন গাড়ী চালকে নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও খুব সুন্দৰকৈ এখন বৃদ্ধাশ্ৰম চলাই আছে। তেওঁক যদি কোনোবাই ইচ্ছা কৰে তেন্তে তেওঁৰ আশ্ৰমলৈ গৈ তেওঁক কিছু খোৱা বোৱাৰ বস্তু আইতাহঁতৰ লগত কিছুমানে সময় অতিবাহিত কৰিব বিচাৰিলে আইতাহঁতৰ লগত 2 এসাঁজ কোনোবাই তেনেকৈ গৈ খায়। কিন্তু যিমান দিনৰ পৰা তেওঁ এই আশ্ৰমখন চলাই আহিছে সম্পূৰ্ণ ব্যক্তিগত টকাৰে তেওঁ আশ্ৰমখন চলাই আহিছে। লোহিত নাথৰ যি ফোন নাম্বাৰ মই ভিডিঅ'ত উল্লেখ কৰি দিছোঁ। আপোনালোকে যদি কেতিয়াবা সময় পায় আশ্ৰমখনলৈ এবাৰ যাব বিচাৰে তেন্তে তেওঁৰ যোগাযোগ নাম্বাৰত যোগাযোগ কৰিব। মই ভিডিঅ'ত তেওঁৰ নাম্বাৰ উল্লেখ কৰি দিছোঁ। আৰু মই ভিডিঅ'টো এইকাৰণে আজি বনালোঁ যে খুব সাধাৰণ শ্ৰেণীৰ মানুহেও এনেকুৱা কিছুমান কাম কৰে যি খুব সমাজৰ বহু নামী দামী মানুহে কৰাৰ ইচ্ছা নকৰে বা কৰিব নিবিচাৰে। সেইবাবে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বাকী আপোনালোকে জনাব ভিডিঅ'টো চাই কেনে পালে। ইউটিউবত যদি ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ। লগ পাম অন্য এটা নতুন ভিডিঅ'ত।